নমস্কাৰ ৰাইজসকল। মই আজি এটা দৃশ্য দেখিলোঁ আমাৰ ঘৰটোৰ কাষতে সেই বিল্ডিংটোতে। তাকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। কেমেৰাটোত মই এইখিনি ৰাখিলোঁ ধৰি। এই যে মেকুৰীজনী দেখিছেনে বহি আছে যে, আৰু সেই কাউৰীটোৱে ইমান ডিষ্টাৰ্ব দি আছে, বহুত টাইমৰ পৰা ডিষ্টাৰ্ব দি আছে। সেইকাৰণে মই ভাবিলোঁ কেমেৰাটো ধৰি ৰাখোঁ পটককৈ। এয়া চাওকচোন, মানে বাৰে বাৰে লেঙুৰডালত খুট মাৰিব আহে। তাৰপিছত দেখি মই ভাবিলোঁ যে আমাৰোতো সমাজত এনেকুৱা কিছুমান মানুহ আছে যি নিৰ্দোষী বা ভদ্ৰ মানুহবোৰক এনেকৈ পিছফালৰ পৰা ধৰক হেৰি কৰি থাকে, মানে অশান্তি দি থাকে, নানান কথা কৈ, নানান মানে বেয়া ব্যৱহাৰ কৰি, যেতিয়ালৈকে সন্মুখৰ মানুহৰ উল্টাকৈ উত্তৰ নিদিয়ে তেতিয়ালৈকেতো লাগি থাকে এনেকৈ। মোৰো সেইটোৱে ভাৱ হ'ল, সেইকাৰণে মই চাই আছোঁ আৰু আপোনালোকক দেখাম বুলি ধৰি ৰাখিলোঁ। সন্ধিয়া টাইমত মই তাৰমানে সদায় ৰ'দটো যোৱাৰ পাছত এই গছবোৰত পানী দিওঁ। দিনটো ৰ'দত থাকে সেইকাৰণে তেতিয়া নিদিওঁ, আৰু যেতিয়া ৰ'দটো ডুব যায় তেতিয়া এনেকৈ পানী দিওঁ মই। এইবোৰ আমাৰ বেলকনিত থকা সৰু সৰু গছ, এডাল নয়নতৰা বগা, এডাল খৰিকা যায়, এডাল এনেকৈ টাবতে হৈছে, আৰু একডাল আছে, এডাল খৰিকা যায়। এনেকৈ আমি বনাই দিছোঁ ঢাপ। এয়া ইয়াতে হৈছে চাওকচোন, বেলকনিতে। এয়া এইফালে এইটো হৈছে এইডাল, এয়া আৰু এইডাল দেখিছেনে, এইডাল কাঠঠাণ্ডা ফুল, এইডাল মস্ত এই গছডাল আনি এনেকৈ ৰুইছিলোঁ ঠানিডাল। এতিয়া এডাল এয়া গজালি ওলাইছে এনেকৈ। কেমেৰাটো ইয়াত গজালি ওলাইছে। বেলকনিতে কৰিছোঁ আৰু এনেকৈ। মই আৰু পানী আনো বাৰু, আৰু দিব আছে গছবোৰত। পিছত লগ পাই আছোঁ। এয়া চাওক ৰাইজসকল, এয়া কাচকল ঔষধীয়াৰ পৰা আনিছে, আমাৰ খুৰা ল'ৰাটো আহিছে। এয়া কাচকল ঘৰৰে, আৰু এয়া ডাঠা এইখিনি, আৰু এতিয়া মোনাটোত আছে এয়া বেঙেনা, আৰু এইটো ৰঙালাও, আৰু এটা অমিতা আনিছিলে। এনেকুৱা ঘৰৰে ফ্ৰেছ খাদ্য খাব পালে ভাগ্যই মানুহৰ। এই যে সাৰ দিয়াবোৰ আমি বজাৰত কিনো, এইবোৰ খাই থাকোঁ সদায়, এনেকুৱা সাৰ নিদিয়া বস্তু, ফ্ৰেছ বস্তু খাব পৰাটো ভাগ্যৰ কথা, হয়নে?